তো আমাৰ সাংবাদিক বন্ধুসকল আৰু আমাৰ লগত যিখিনি আছে, আমাৰ ছেক্ৰেটাৰী আছে, সূৰ্যদা আছে, ৰেঞ্জয় বড়ো আছে, আমাৰ সকলো আমাৰ দলৰ কৰ্মীসকল। তো আজি আমি থাৰ্ড ফেজ হিচাপে প্ৰথম 8টা বাকী আছিল। প্ৰথমত মই আপোনালোকক জনাম ওদালগুৰি জিলাৰ আমাৰ হৰিচিঙা সমষ্টি হিচাপে বাকী আছিল। হৰিচিঙা সমষ্টি হিচাপে আমাৰ ত্ৰিদীপ ডিমাৰী ডাঙৰীয়া আমাৰ বিপেপ দলৰ কেণ্ডিডেট হ'ব। ইয়াৰ পিছত আমাৰ মদিগুৰি সমষ্টি আছে। ইয়াত আমি জগদীশ চৰকাৰ ডাঙৰীয়াক আমি কেণ্ডিডেট দিছোঁ। আৰু ইয়াৰ পিছত আহিল আপোনাৰ নাগেজুলিত আমাৰ বিপেপ দল হিচাপে ডক্টৰ উত্তম দাস না উত্তম দাস ইয়েছ ডক্টৰ উত্তম দাস ডাঙৰীয়াক আমি কেণ্ডিডেট হিচাপে আমি পাবলৈ সক্ষম হৈছে আৰু ডিক্লেয়াৰ দিছোঁ আমি আজি। ইয়াৰ পিছত আহিল আপোনাৰ মুছলপুৰ সমষ্টি হিচাপে অঞ্চল কুংগুৰ বড়ো ডাঙৰীয়া আমাৰ আগৰে EM আছে। আৰু ইয়াৰ পিছত আহিল আমাৰ ফকিৰাগ্ৰাম সমষ্টি হিচাপে আমাৰ ব্লক কমিটিৰে আগৰ প্ৰেচিডেণ্ট আছিলে এজামুল হক ফকিৰাগ্ৰাম সমষ্টি হিচাপে। আৰু বনগাঁও সমষ্টি হিচাপে আমাৰ জুবিৰাজ বসুমতাৰী। আৰু 14 নম্বৰ চিৰাংদুৱাৰত মই নিজে খেলিম, আজি ফৰ্মেলি মই ডিক্লেয়াৰ দিছোঁ। ইয়াৰ পিছত আহিল আপোনাৰ বাগানপাৰাত আমি হয় সঁচাকৈ আমি স্বতন বসুমতাৰীক কেণ্ডিডেট দিব বিচাৰিছোঁ, কিন্তু কিছু কাৰণত আমি এতিয়া সলনি কৰিব লগা হৈছে। আমাৰ বিপেপ দলৰে জেনেৰেল ছেক্ৰেটাৰী মনেশ্বৰ ব্ৰহ্ম ডাঙৰীয়াক আমি কেণ্ডিডেট হিচাপে বাগানপাৰাৰ পৰা আমি আজি ডিক্লেয়াৰ দিছোঁ। তো কথাটো হ'ল গোটেই 40টা সমষ্টি আমি আজি লাষ্ট, আৰু অহাকালি আমাৰ গোসাইগাঁও জিলা বা চিৰাং জিলা বা ওদালগুৰি জিলা আৰু তামুলপুৰ জিলা আৰু চালবাৰী প্ৰথম পৰ্যায়ত যিটো নমিনেশ্যন ডিষ্ট্ৰিক্ট ৱাইজত দিব, ক'ৰবা 4টা সমষ্টি লৈ পেলাই, ক'ৰবা 5টা সমষ্টি লৈ পেলাই, এনেকুৱা মতে কোকৰাঝাৰটো 2 তাৰিখত দিব বুলি আমি শুনিবলৈ পাইছোঁ। তেওঁলোক বেষ্ট অফ লাক থাকিল আমাৰ যিখিনি কেণ্ডিডেট আজি আমাৰ বিপেপ দলৰ পৰা পাবলৈ সক্ষম হৈছে। আৰু আমি আশাবাদী যে বিপেপ দলে এইবাৰ ছিংগল যিহেতু কোনো দলৰ লগত মিত্ৰতা নকৰাকৈ আমি খেলিবলৈ ওলাইছোঁ, আৰু আমি বিপেপ দল হিচাপে 20+ চিটটো আমি পাম। সেইখিনি কথা। এইটোতো আপুনি কোৱা কথাটো আজিৰ কথা নহয়, 2 মাহ 3 মাহ 6 মাহ আগৰ পৰাই কথাটো ওলাই আছে। ক'ব পাৰে, কোৱাটো ডাঙৰ কথা নহয়, কিন্তু আপোনালোকে চাওক আমি বিজেপিৰ লগত কেতিয়াবা কোন নেতাৰ লগত আমি কথা পাতিছোঁ। হয়, মানুহবিলাক আমাক বদনাম কৰিবৰ কাৰণে সেইটো কৈ আছে, খবৰ দিয়ক, কিন্তু কথা সেইটোৱেই যে বিপেপে কোনো দলৰ লগত মিত্ৰতা কৰা নাই আৰু নকৰিমো, আজিলৈকেও আমি কৰা নাই আৰু ভৱিষ্যতেও নকৰিম। নাই, কথা সেইটোৱে মই সময় দিছোঁ। আজিও মই খাম্পা আৰু চন্দনৰ কথাটো মই ক'ম। ইহঁতে 1 তাৰিখ আৰু 2 তাৰিখটো নমিনেশ্যন তাৰিখ আছেতো, এই 1 তাৰিখ আৰু 2 তাৰিখত নমিনেশ্যন নিদি পেলাই আৰামত থাকিলে মান সন্মান বাচি যাব। কথা সেইটোৱে, নহ'লে হাৰা পিছত আৰু মান সন্মান চেছ হ'ব, নষ্ট হ'ব। সেইটোকে বাচাবৰ কাৰণে যদি বিচাৰে চন্দন আৰু কাম্পায়ে নমিনেশ্যন নিদিয়াটোৱেই ভাল। আমিও সন্মান কৰোঁ, আমাৰ দলৰ বহুত কৰ্মীসকলে সন্মান কৰে এতিয়াও। আৰু এই সন্মানৰ পৰা যদি বাচিব বিচাৰে তেতিয়াহ'লে কেণ্ডিডেট নিদিয়াই ভাল। এইবিলাক বাহানা কৰি লাভ নাই। চন্দন আৰু কাম্পা এই দুইজনক UPPৰ মানুহে ভোট নিদিয়ে। ইহঁতক হাৰাবৰ কাৰণেহে কেণ্ডিডেট দিছে, UPPলে, স্পষ্ট কথা। সেইকাৰণে মোৰ অনুৰোধ, চন্দন আৰু কাম্পায়ে নেখেলাই ভাল।
যেহেতু এসময়ত আপনারা সতীৰ্থ বিটিচিৰ প্ৰাক্তন বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য আৰু উপ মুখ্য কাৰ্যবাহী সদস্যৰ মুখামুখি যুদ্ধ হ'ব তেনে ক্ষেত্ৰত ভোটাৰ ৰাইজে কাক ভোট দিব কাৰণ ভোটার রাইজে সংগ্ৰামী এটা বড় জনগোষ্ঠীৰ মানুহ ভোটার রাইজে বিপিএমকে ভোট দিব খাম্পাক ভোট দিবে খাম্পাক কোনে ভোট দিব জানে আমার বিপিএফ দলের পৰা আমাক বেয়া পাই পেলাই কিছু রাইজ আছে কিছু কর্মীসকল আছে ইহঁতেহে ভোট দিব কিন্তু ইউপিএফএলৰ ভোট নাপায়হি খাম্পায় তো 2-3 হাজাৰ ভোটাৰ আছে সেইখিনি খাম্পা পাব পাৰে আৰু ইফালে চন্দনতো কিমান পাব 2-3 হাজাৰ হিও ইয়াতকে ওপৰত যাব নোৱাৰে ইউপিএফএলটো ভোটেই নিদিয়ে চন্দনক বা খাম্পাক আপনি রঞ্জিত বসুমতাৰীৰ এগেইনষ্টত থিয় দিব বুলি কৈছিল কিন্তু ৰঞ্জিত বসুমতাৰী ফেৰেঙাটো কোকৰাঝাৰৰ বাবুমিতো খেলি আছে আৰু নিশ্চিত কথা কোৱা নাই মই ৰঞ্জিত মানে ফেৰেঙাটো ইয়াত খেচৰ কথা কোৱা নাই মই খেলাৰ কথা আছে নিৰ্বাচন হয় ফেৰেঙা এগেইনষ্টত মই খেলাৰ কথা আছিল কিন্তু ফেৰেঙাক হাৰাবৰ কাৰণে মোৰ প্ৰয়োজন নাই এতিয়া সি নিজে নিজে হাৰি আছে বাওপুঙেতো হাৰিব আৰু নিস্মাতো হাৰিব আমি ফিল্ডটো ষ্টাডি কৰিহে আমি কেণ্ডিডেটটো ঠিক কৰিছে ফেৰেঙা দুটা সমষ্টি খেলিছে প্ৰমোদ বড়োও দুটা সমষ্টি খেলিব ময়ো দুটা সমষ্টি আজি বিজেপিয়ে কিছু সময় আগতে 28টা প্ৰাৰ্থী ইতিমধ্যে ঘোষণা কৰিলে আৰু এটা কালি কৰিব বুলি কৈছে না এইটো বিজেপিৰ কথা আমি একো নকম কংগ্ৰেছকো একো নকম বিজেপিকো একো নকম কিন্তু আমাৰ ক'ব লগাটো আছে ইউপিপিএল যেহেতু চৰকাৰ চলে আছে চৰকাৰ চলোৱা সত্ত্বেও ইহঁতৰ যিখিনি ইউপিপিএল কৰা নেতা কৰ্মীসকল আছে হাজাৰ হাজাৰ আহি আছে এইটোৱে খুব আমাৰ কাৰণে লক্ষ্য কৰিব লগা আছে এইকেইদিনৰ ভিতৰত ইউপিপিএলৰ কোনো ডাঙৰ লিডাৰ কেনেকুৱা আহিছে নেকি ডাঙৰ লিডাৰ মানে আহিব আমি আজি নকম মেলা লিডাৰ আহি আছে আহিব যোগাযোগ কৰি আছে মুঠতে ইউপিপিএল দল হিচাপে লাষ্টিং হোৱাটো খুব সমস্যা হৈ আছে আজিৰ দিনত ইউপিপিএলৰ প্ৰাৰ্থিত্ব সংঘাত দেখিবলৈ গৈছে প্ৰবীণ চিৰাংগড়ত আপুনি য'ত প্ৰতিনিধিত্ব কৰিব আজি 300 কৰ্মী হয় হয় ময়ো দেখিছো এইটো ইহঁতৰ কথা ইহঁতৰ ভিতৰত কি বাক যুদ্ধ হৈছে কি বিমত হৈছে এইটো ইহঁতৰ কথা তো আমি আমাৰ কথাটো কম প্ৰবীণ চিৰাঙত মই খেলিম মই আৰামত জিকি পেলাই আহিম এইটো মই কোনো চিন্তা কৰা নাই ইউপিপিএলৰ দলৰ ভিতৰত লিডাৰৰ ভিতৰত বা কৰ্মীৰ ভিতৰত কি সংঘাত আহিছে ইয়াৰ ওপৰত আমাৰ ক'ব লগা একো নাই মুঠতে খাম্পায়ে আৰু চন্দনে খুব দুৰ্ভাগ্যজনক ইহঁতে ইলেকশ্যন নেখেলিলে ভাল এতিয়া মাজত মাত্ৰ আপুনি ক'ত আৰু কেতিয়া নমিনেশ্যন দাখিল কৰিব অহাকালি মই ওদালগুৰিত যাম প্ৰথমত ওদালগুৰিত নমিনেশ্যন দি পেলাই ৰিহন দৈমাৰী ডাঙৰীয়া বা আমাৰ যিখিনি 5টা সমষ্টিৰ আমাৰ কেণ্ডিডেট পাবলৈ সক্ষম হৈছে ইহঁতৰ লগত মই প্ৰেজেণ্ট থাকিম ইয়াৰ পিছত আকৌ চিৰাঙত মই নমিনেশ্যন দিব অহাকালি দিব কোকৰাঝাৰতো 2 তাৰিখত জিকিছে আমি গভৰ্ণমেণ্ট হৈছে থেংক ইউ হ'ব